নমস্কাৰ বন্ধুসকল, আমি আজি কথা পাতিম ভিডিঅ' কম্প্ৰেছাৰ বিষয়ে। যদি আপোনালোকে ইউটিউবত ভিডিঅ' আপলোড কৰে বা কৰি আছে, তো আপোনালোকে যদি এটা ভিডিঅ' 7-8 মিনিটৰ বনায়, তো ইয়াৰ ভিডিঅ'টো MB কমেও আপোনাৰ 700-800 বা 1000 MB হৈ যাব পাৰে। কাৰণ ইয়াক যদি আপোনাৰ ইমান MB হৈ যায়, আপুনি ইউটিউবত আপলোড কৰিবলৈ বহুতখিনি প্ৰব্লেম হয় আৰু দীঘল হৈ যোৱাৰ লগে আপোনাৰ টাইমো লাগে আৰু আপোনাৰ MBটো বহুত গুচি যায়। তো ইয়াক ধুনীয়াকৈ আপোনালোকে ভিডিঅ' কম্প্ৰেছাৰ এপছটোৰ যোগেদি আপোনালোকে কম কৰি ল'ব পাৰে। আপুনি 1 GB ভিডিঅ' এটা আপুনি কমেও আপুনি 100 MBত ইউটিউবত আপলোড কৰিব পাৰিব। কাৰণ ইয়াৰ ধুনীয়া এপছ হয় ভিডিঅ' কম্প্ৰেছাৰ। ইয়াক কেনেকৈ আপোনালোকে কম কৰিব লাগে, কিমানখিনিত আপোনালোকে থ'লে কিমান হ'ব পাৰে, ধুনীয়াকৈ মই দেখাই যাম। যদি এই ভিডিঅ'টো নতুন কোনোবাই চাই আছে, তো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। কাৰণ মই ইয়াত এনেধৰণৰ মোবাইল ৰিলেটেড ভিডিঅ' আপলোড কৰি থাকোঁ। তো বন্ধুসকল, পলম নকৰি আজি ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, ফাৰ্ষ্ট আপোনালোকে ভিডিঅ' কম্প্ৰেছাৰ এপছটো ইনষ্টল কৰি ল'ব। কৰি লোৱাৰ পাছত মই ইনষ্টল কৰি ল'লোঁ, আগতে মোৰ কৰা আছে। তেনেহ'লে এপছটো অ'পেন কৰিছোঁ, আপোনালোকে অ'পেন কৰি ল'ব। একেবাৰে চিম্পুল, আপোনালোকে ধুনীয়াকৈ শিকি যাব। তাৰপৰা আপুনি আপোনাৰ ভিডিঅ'টো চিলেক্ট কৰি ল'ব। মই মোৰ ভিডিঅ'টো চিলেক্ট কৰি লৈছোঁ। এইটো দেখা পাইছে 5 মিনিট 6 ছেকেণ্ডৰ ইয়াৰ MBটো আছে 516 MB। ইয়াক কম্প্ৰেছ কৰিব লাগিব। তাৰপৰা আপুনি ডাইৰেক্ট ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি এইটো কম্প্ৰেছ ভিডিঅ' দেখা পাইছে, কম্প্ৰেছ ভিডিঅ'ত ক্লিক কৰিব। তাৰপৰা এইটো ৰাইট চাইডে চুকত দেখা পাইছে কাষ্টমত ক্লিক কৰিব। তাৰপৰা আপোনাৰ অট'মেটিক ভিডিঅ'টো ইয়াত আহি যাব। তাৰপৰা আপুনি তলত দেখা পাইছে ৰেজুলেশ্যন আৰু বিট ৰেট। আপুনি ৰেজুলেশ্যনটো 80 মান দিব পাৰে। 80 মান দিলে আপোনাৰ ভিডিঅ'টো মানে ভাল হৈ থাকিব, অলপ ফাটি নাযায়। তো তলতো আপুনি 80 দিলে, ওপৰতো 80 দিলে, তলতো আপুনি 60 মান দিব পাৰে। আপুনি আপোনাৰ হিচাপত দি ল'ব কিমানটো দৰকাৰ হয়। তো আপুনি তাৰপাছত কম্প্ৰেছ কৰি দিব। মই ইয়াত কম্প্ৰেছ কৰি দিছোঁ। ইমানেই, বিশেষ একো কাম নাই, একেবাৰে ইজি, আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে। তো মই ইয়াক সোনকালে আপোনাক দেখাই দিছোঁ কেনেকৈ। তো বন্ধুসকল, দেখা পাইছে মোৰ এইটো কম্প্ৰেছ হৈ গ'ল। তাৰপৰা আপোনাৰ ভিডিঅ' কোৱালিটি দেখাই দিছোঁ কেনেকুৱা আহে। তাৰপৰা আপুনি চেক কৰি ল'ব আপোনাৰ ভিডিঅ'টো কেনেকুৱা হৈছে, কোৱালিটিটো। ইয়াত দেখা পাইছে ভিডিঅ' কম্প্ৰেছাৰ, মই এইটো কম্প্ৰেছ কৰিছিলোঁ। দেখা পাইছে অকণমানো ফটা নাই, একেবাৰে ধুনীয়া। আৰু মই ইয়াৰ অৰিজিনেলটো দেখাই দিছোঁ। এইটো অৰিজিনেলটো আছিলে, তো চাই ল'ব পাৰে আপোনালোকে। দেখা পাইছে। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো এয়াই আছিল। কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। যদি আপোনালোকে অকণমান হ'লেও ভাল পালে, চাই অকণমান হ'লেও বুজি পালে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু ভিডিঅ'টো লাইক এটা কৰি যাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। জয় অসম।